হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকক মই ভাল পোৱা মোৰ মনত বহুত ভাল লগা এটা যেতিয়া কাৰোবাৰ ধৰক বসন্ত ওলায় তেতিয়া গোপিনীয়ে আহি পেলাই বসন্ত ওলোৱা ল'ৰা ছোৱালীবিলাকক মাহ প্ৰসাদ দি কেনেকৈ তুতি প্ৰাৰ্থনা কৰে তাৰে এটি অকণমান ঘোষা মই আপোনালোকক গাই শুনাম। মোৰ অতিকৈ প্ৰিয়, মোৰ ভাল লাগে, মই এইবিলাকো ভাল পাওঁ, বহুত ভাল পাওঁ। গতিকে আপোনালোকে যদি ভাল পায় আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ কৰি দিব। মই কিন্তু খুব ভাল পাওঁ, আপোনালোকে কেনেকুৱা পায় নাজানো। নমস্কাৰ। কি দিয়া পুজিম প্ৰভু চৰণে মৰাৰি, তোমাক পুজিবৰ বস্তু নাপালো বিচাৰি। দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে, বস্ত্ৰ দি পুজিলোহেঁতেন মাৰেৰে সিজালে, জল দি পুজিলোহেঁতেন মাছে বিতাৰিলে, পুষ্প দি পুজিলোহেঁতেন ভোমোৰাই চুহিলে, মন দি পুজিলোহেঁতেন মনৰ নাই স্থিৰ, দেহ দি পুজিলোহেঁতেন পাপে জৰ্জৰিত, যেহি বস্তু দিও প্ৰভু সেহি বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলি পুৱা, প্ৰভু তোমাৰ নামে তোমাক পুজিম গধূলি পুৱা।